নমস্কাৰ, মই চয়নিকা নতুন এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো অতি দুখ লগা, সেয়ে মই নৱেম্বৰৰ 12 তাৰিখৰ পৰা এনেদৰেই থৈ দিছোঁ। কেনেকৈনো ভিডিঅ'টো বনাম মোৰ সাহ হোৱা নাই। সেয়ে জানিছে আৰু এয়া দেখিছে নহয়, কি মোৰ আইতা আৰ্য শ্ৰাদ্ধৰ ভিডিঅ'। এয়া আইসকল আহিছে ধুনীয়াকৈ আজি শ্ৰাদ্ধ অনুষ্ঠান দেখিছেই নহয়। আইসকল এনেদৰে আহিছে। এয়া ধূপ চুপ লগাই আইতা ফটোখন এনেকৈ আমি ৰাখিছোঁ। তাৰ পাছতে এয়া আইসকলক ধুনীয়াকৈ ভৰি হাত ধুৱাই আমাৰ এনেদৰে নিয়ম। আইসকলক আদৰি ভিতৰলৈ আনিছোঁ আৰু এয়া ভকতসকলো ধুনীয়াকৈ আসনত বহি আছে। আইসকলো এতিয়া বহিব আৰু তেওঁলোকে খাবৰ বাবে এয়া যা যোগাৰ। লুচি খুৱাই লুচি খাব। এইফালে লুচি হৈ আছে, ইফালে ইয়াত দেখিছেই নহয় বিলাহী কাটিয়ে আছে। এয়া পিঁয়াজ বাকলিয়াই আছে। ইফালে মটৰ বুটৰ দালি এনেদৰে বইল হৈ আছে। ইফালে জলপান আৰু পনীৰ ভাজি আছে। বাপ বুলিয়ে কৈছোঁ আৰু আমাৰ সমাজত ভকতসকলক বাপ বুলি কোৱা হয়। এয়া ৰেডি হৈ গৈছে লুচি, মটৰ ঘুগুনি, তাৰ পাছতে পনীৰ। ইফালে গৰম গৰম এতিয়া লুচি হৈ আছে আৰু যিসকলে লুচি ভাজি নাখায় চিৰাও ধুই থৈছে। ইফালে জলপান, এয়া তামোল কাটি আছে। এয়া জুন্তি বাই তামোল কাটি আছে ৰাইজৰ বাবে। আৰু সকলোখিনি হোৱাৰ পিছত এয়া চাহ বনাই আছে আমাৰ মামী জেঠাই। এনেদৰে এইজন জেঠু দৈ লৈ আছে, দেখিছেনে? দৈখিনি যে ইমান ধুনীয়া হৈছে নহয়। আৰু এতিয়া ভকতসকলক খাবৰ বাবে এয়া ধুনীয়াকৈ বহিছে আসনত আৰু তেওঁলোকক যোনে যি খায় এনেদৰে আমি এতিয়া খুৱাই কৰি ল'ম। কাৰণ ৰাতিপুৱাই তেওঁলোক বহুত দূৰ দূৰণিৰ পৰা আহিছে, সেয়ে তেওঁলোকক খুৱাই বোৱাই লৈছোঁ। আৰু ইফালে এয়া প্ৰসাদৰ যোগাৰ। আৰু আমাৰ পোৱালীকেইটা দেখিছেনে? ইহঁতি আজি 12 দিনৰ দিনাখন যেতিয়া 12 দিন নহয় 11 দিনৰ দিনা যেতিয়া ইহঁতি খাবলৈ বহিছে, কি হাঁহি সিহঁতৰ। এয়া দেখিছেনে? কাৰণ ইমান দিন বইল খাই আছে ন, আজি তেল মৰা খাব যে সিহঁতৰ হাঁহি ৰখাব পৰা নাই একদম। এয়া লুচি, পনীৰ, বুটৰ দালি, চাটনি আৰু গোল্লা। এনেদৰে আমিও খালোঁ। খাই বৈ লোৱাৰ পিছত ভকতসকলেও খাই বৈ লৈ এয়া নাম আৰম্ভ কৰিছে, নাম প্ৰসংগ। আৰু নাম প্ৰসংগ যিহেতুকে শেষ হোৱাৰ পিছত ভকতসকলে অন্নমুঠি গ্ৰহণ কৰিব, তাৰ বাবে এয়া মাছ ফ্ৰাই কৰি আছে। কোনো ঠাইত মাংসও দিয়ে, কিন্তু আমাৰ নিয়মত মাংস নিদিয়ে। মৎস্য ভোজন বুলি কয়, সেয়ে মৎস্য স্পৰ্শ সেয়া মাছে দিয়ে দিব, সেয়ে মাছনি বুলিও কয়। সেয়া ভাত ৰেডি হৈ আছে সিফালে আৰু আলহীসকল আহি পাইছেহি। তেওঁলোক আহিছে সুদূৰ গুৱাহাটীৰ 7 গাঁৱৰ পৰা। দেখিছে? আৰু ভাত এতিয়া যিহেতুকে হৈ গৈছে, এয়া ভকতসকলক খাবলৈ দিছে। আৰু ভকতসকলে ভাত পানী খাই এতিয়া গোপিনীৰ এয়া নাম আৰম্ভ হৈছে। গোপিনীসকলে এতিয়া নাম জুৰিছে। ইফালে প্ৰসাদ বিতৰণি হৈ আছে আৰু আমাৰ ভিতৰত এয়া ভকতসকলক বিদায় দিবৰ বাবে এয়া মান ৰেডি কৰি আছে। এয়া প্ৰতিজন ভকতকে এনেদৰে আমাৰ সাধ্য অনুসৰি কিবা এটা মান দি আৰু লগতে মাননি দি এনেদৰে এয়া বিদায় দিছে। এয়া বিদায় পৰ্ব।
খুব দুখ লগা এটা মুহূৰ্ত। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। যদি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ দেই, বাই।